Hello everyone. আজি বহুত দিনৰ মূৰত আমাৰ BTR এপইণ্টমেণ্টৰ লিষ্টখন ওলালে। যোনে যোনে এপইণ্টমেণ্ট পাইছে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত কংগ্ৰেচুলেশ্যনছ দিলোঁ। চবকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, চবৰে যাতে ভাল হওক। এতিয়া কিছুমান মানুহ বহুত দুখীয়া ঘৰৰ আছিল, সিহঁতেও চাকৰি পাইছে, বহুত ভাল লাগিছে বাৰু। তাৰে মাজতে বেয়া লাগিছে মোৰ নামটো নাই যে, সেইকাৰণে চাকৰি পোৱাবিলাকক লৈ বহুতেই ভাল লাগিছে, কিন্তু মোৰ নামটো নাই যে সেইকাৰণে বেয়া লাগিছে। আৰু অৱশ্যে মই এপ্লাই কৰা নাছিলোঁ, এপ্লাই কৰিব নাপালোঁ। ঠিক এপ্লাই কৰাৰ আগে ছুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিল যে BEd ইজ নট এলিজিবল ফৰ LP বুলি আহি গ'ল। সেইটো কাৰণে মই এপ্লাই কৰিব নাপালোঁ। কিন্তু এতিয়া মোৰ চাৰ্টিফিকেটখন মই কি কৰোঁ বুলি ভাবিছোঁ, হয় চানা খাব লাগিব, নাইবা ঠাণ্ডা দিনত জুই পাব লাগিব। তাৰ বাহিৰে মোৰ চাৰ্টিফিকেটখনৰ একো কাম নহ'ব যেন পাইছোঁ। কাৰণ কিয়নো সেইখনেদিতো মই এপ্লাই কৰিব নোৱাৰোঁ, কাৰণ মই পাছ কৰিছিলোঁ LP। আৰু বহুত কি আৰু এটা কম্পিটিটিভ এক্সাম পাছ কৰা ইমান সহজ কথা নহয়। তথাপিও বাৰু পাছ কৰিছিলোঁ, LPতে হওক পাছ কৰিছিলোঁ, বহুত ভাল লাগিছিল। কিন্তু উপায় নাই, যিহেতু আই এম নট ইলিজিবল বুলি ক'ব লাগিব। এতিয়া বাকচত ভৰাই থৈনো কি ক'ম, সেনেকৈয়ে কৰিব লাগিব যেন পাইছোঁ। কি কৰিম, উপায়টো নাই। নাপালোঁ যদি নাপালোঁ, এতিয়া আৰু নেক্সট টাইম ভালদৰে ট্ৰাই কৰিব লাগিব। নেক্সট এক্সাম আহি আছে, ভাবিছোঁ কি ভালদৰে ট্ৰাই কৰিম, হ'ব কি নহ'ব। কাৰণ চাকৰিৰ কথা কপালতো লাগে নহয় জানো, অলপৰ কাৰণেও নহ'ব পাৰে কিছুমানৰ। গতিকে ভাবিছোঁ ভালকৈ ট্ৰাই কৰিম। হয়নে নহয় গম নাপাওঁ, হয় যদি আপোনালোকে গম পাব, নহয় যদি আপোনালোকে গম পাবই। বাকী যিয়ে নহওক, যোনে যোনে চাকৰি পালে সিহঁতক বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে ভালে নিজৰ কৰ্ম কৰি যোৱা। সেয়ে মই বোলো এইটো এনেই এটা চবকে অভিনন্দন জনাবলৈ কাৰণে এইটো ভিডিঅ' বনালোঁ। তো সকলোকে বাই বাই। আৰু এটা কথা ক'বলৈ বিচাৰিছিলোঁ যে চাকৰি দৰমহাৰ পইচাৰে বহুত ধুনীয়া ধুনীয়া জেগাত ফুৰিবলৈ যাবা, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবা, আৰু ফেচবুকত ধুনীয়া ধুনীয়া প'ষ্ট দিবা, ফটো প'ষ্ট কৰিবা। আমি চাই থাকিম আৰু দুখ লাগি থাকিব আমাৰ।